এতিয়া আপোনালোকক দেখাম আল্টিমেট অফ ৰোডিং এই ৰাতি। আল্টিমেট অফ ৰোডিং ষ্টাৰ্ট হ'ল এতিয়া, আপোনালোকে চাই থাকক গম পাব। আপোনালোকে ৰাতিৰ কাৰণে ভালকৈ দেখা পোৱা নাই, দিনত হ'লে গম পালে হয়। এতিয়া আমি এটা ৰিভাৰ ক্ৰছ কৰিব গৈ আছোঁ। মোৰখন বহুত দেখা পাইছিল কমপ্লিট বাঁহৰ দলং হয় এইটো। আপোনাৰ বাহিৰত দেখা পাইছেনে নাজানো মই, এইটো নদীহে কমপ্লিটলি। আপোনালোকক ভিউটো জাষ্টিফাই কৰিব পাৰিছেনে নাই একেবাৰে ধৰিব পৰা নাই মই, কিন্তু কিছু আল্টিমেট হয়। আপোনালোকক কালি দিনত ভালকৈ দেখাম মই কিমান ৰিস্কি হয় এইটো। আপোনাৰ দেখা পাই আছে এইবোৰ বাৰিষা দিনত পুৰা ভাঙি যায় এইবোৰ। অলপ আগত ইমান ফগ আছিলে, একো ৰাস্তাই দেখা পোৱা যোৱা নাছিলে। আপোনালোকে কিবা দেখা পাই আছে ন ৰাস্তাটো ভালকৈ অলপ? কালি আপোনালোকৰ দিনত ভালকৈ অফ ৰোডিং দেখাম মই। আপোনালোকে ভাবি আছে চাগে এতিয়া আমি ক'ত আছোঁ। আপোনালোকে চাই থাকক এতিয়া আমি ক'ত আছোঁ। পূৰা এডভেঞ্চাৰাছ হৈ আছে কালি ৰাতিৰ পৰা আমাৰ। পূৰা গাঁৱৰ পৰা নেচাৰেলৰ মাজত আছোঁ, নেচাৰৰ মাজত আছোঁ আমি এতিয়া। এতিয়া আমি গৈ আছোঁ মাছ মাৰিবৰ কাৰণে। মোৰ পুখুৰী এটা আছে, মাছ মাৰি কোনে কোনে ভাল পায় ক'ব আপোনালোকে। মইতো বহুত ভাল পাওঁ মাছ মাৰি কিনে, মই সৰুৰ পৰা মাছ মাৰোঁ। মই গাঁৱত খালি মাছ মাৰিব আহোঁ মই, আৰু গাঁৱটো ক'ত হয় আপোনালোকক মই পিছত ক'ম বাৰু। বাকী ভিডিঅ'টো আপোনালোকে চাই থাকক। আমাৰ জেগাটো য'ত মাছ মাৰিম আমি, সেইটো কোনোবা চিনাকি মানুহ ঘৰ হৈ বোলে, এটা থলোঁ আমি। আৰু আপোনাৰ চাই আছে কিমান ধুনীয়া মোৰ মানে। গাঁৱত আহিলে এটা বস্তুৱে ভাল লাগে, যিটো নেচাৰেল হয়, প্ৰকৃতিৰ মাজত আহি ভাল লাগে। আৰু এতিয়া সৰিয়হ খেতিও বহুত হৈছে, এতিয়া সৰিয়হ খেতিবোৰ ভালকৈ ফুল অহা নাই, আৰু যদি আহিছে আপোনাৰ দেখা মোৰ সৰিয়হ খেতি বহুত ভাল লাগে। এইবোৰ আপোনাৰ ঘৰত যিবোৰ খায় ভাত, ইয়াৰ পৰা এইবোৰ যায় ধানৰ। এইটো কি ধান কয় মই নামটো নাজানো, সুধি আপোনালোকক ক'ম বাৰু পিছত। আপোনালোকে মোৰ পিছত দেখা পাইছে এইটোৱে হয়। আপোনালোকে দেখা পাইছে এনেকুৱা পুখুৰী কিয়? মানে এইটো গাঁৱত কি হ'ল মানে, বাৰিষা দিনত ব্ৰহ্মপুত্ৰৰ পৰা পানী সোমায়, আৰু যেতিয়া ব্ৰহ্মপুত্ৰৰ পানী সোমায়, মাছবোৰ ইয়াত যিবোৰ লোকেল মাছ আছে নদীৰ মাছবোৰ ইয়াত সোমায়। যদি সিহঁতে চাৰিওফালৰ পৰা যিটো ভেটি দিয়ে বুলি কয়, আগুৰি দিয়ে, তেতিয়া নদীৰ মাছটো কেতিয়াও নোসোমাব। সিহঁতে কেতিয়াও মাছ এৰি নিদিয়ে এক্সট্ৰাকৈ, সেই নদীৰ মাছটো সোমায়। এতিয়া আমি সেই নদীৰ লোকেল মাছ মাৰিম, আপোনালোকে চাই থাকক কি মাছ পাওঁ এতিয়া আমি। জালটো অলপ আমাৰ বেয়াকৈ পৰিলে, অলপ পূৰা ৰাউণ্ড হৈ পৰা নাই।
যেতিয়া ৰাউণ্ড হৈ পৰে বহুত চাবলৈ ভাল লাগে বাৰু। আকৌ মাছ আহি আছে এটা দুটাকৈ। চাই আছে প্ৰথম জালটো মাৰিলোঁ। আপোনালোকৰ পাম নে এটা হ'লেও মাছ এতিয়া? চাওঁ ৰ'ব আৰু আপোনালোকে চাই থাকক। কিবা উঠিছেনে নাই? এটা মাছ দেখা পাই আছোঁ মই, কিবা সৰু সুৰা দেখা পাইছোঁ, সৰু সুৰা মাছ কিছুমান। চাওঁ এই সৰু সৰু মাছ আপোনালোকে দেখা পাইছেনে নাই এইবোৰ? আপোনালোকে এই মাছটো দেখা পাইছেনে নাই? এই মাছটোৰ নামটো কি আছিল? টেঙৰা মাছ বুলি নে কি বুলি কয় যে, টেঙৰা মাছটো পালোঁ। আৰু কিবা গৰৈ মাছ আছে এইটো, আৰু পুঠি মাছ এটা। মাছবোৰ বুটলিলে হ'ল এতিয়া লাহেকৈ আৰু। আপোনালোকে দেখা পাইছে জালত কিমান ডাঙৰ কাঁইট ফচিছে। খুৰা সেই কাঁইটটো আঁতৰাই আছে। মাছ বহুত ডাঙৰ ডাঙৰ কেইটামান সোমাইছিলে, সেই কাঁইটকেইটাৰ কাৰণে মাছবোৰ ওলাই গ'ল। ডাঙৰ মাছ আহিছে যেন লাগিছে। কি আহিল? মাছ আহিল নে কাঁইট আহিলে? মাছটো নাহিলে কাঁইট আহিলে। আহিছে মাছ, আপোনালোকে দেখিছে কাঁইটৰ লগত মাছো আহিছে। নৰ্মেলি এনেকুৱা কাঁইট বাজিলে জালত মাছবোৰ ওলাই যায়, কিন্তু লাকিলি মাছো আহি গ'ল জালৰ লগত। এইবোৰ আপোনালোকে দেখা পাইছে লোকেল ৰৌ ভকুৱা মাছবোৰ আছে। 4-5টামান পাইছোঁ। হৈ গ'ল। বেছি ৰেকৰ্ডিং নকৰিলোঁ কাৰণ মাছ মাৰোঁতে মাৰোঁতে মোৰ ফোনটো বোকাত পৰিলে। ফোনটো ৱাটাৰপ্ৰুফ হয় বাৰু, কিন্তু তাকো মানে ৰেকৰ্ডিং কৰা নহ'ল আৰু ফোনটো মানে পিছত ধুলোঁ, ফোনটো ধুইছোঁ আৰু ৰেকৰ্ডিং নকৰিলোঁ। কিন্তু কি মাছ পাইছোঁ আপোনালোকক দেখাই আছোঁ এতিয়া। ভালেখিনি মাছ মাৰিছোঁ, চব লোকেল মাছ হয়। মাছখিনি ক'ত আছে ওলোৱাচোন। এই মাছবোৰ দেখা পাই আছে, লোকেল ভকুৱা, ৰৌ আৰু এতিয়া ভিতৰতো বহুতখিনি আছে। দিয়া হ'ব দিয়া। আপোনালোকে দেখা পাইছেনে কিমান ধুনীয়া লাগি আছে এইবোৰ? গুৱাহাটীত এইবোৰ আপুনি দেখিবলৈ নাপাব কেতিয়াও। সিহঁততে সৰিয়হ খেতি মই দেখা পাই আছোঁ। এইটো বা কি হ'ব বগা বগা? এতিয়া কি দালি বনাই নেকি? কি বনাই দিদি? আটা ন? এই ঘেঁহু নে আটা বনাই বোলে এইটোৰ পৰা এইটো দিবলৈ। মানে সৰিয়হ খেতি দেখা পাই আছোঁ লগত। ভাল লাগে মাজে মাজে এনেকৈ গাঁৱত আহি কিনে। আপোনালোক চাই আছে নাৰিকল পাৰি আছোঁ, নাৰিকল পানী খাবৰ কাৰণে। পৰিছেনে নাই? এই ওপৰত ফচি আছে এটা, এই পৰিলে। হৈ যাব দিয়া। আপোনালোকে দেখা পাই আছে নে নাই গম পোৱা নাই, কিন্তু নাৰিকল পাৰি থাকোঁতে দুটামান নাৰিকল ওপৰত ফচি থাকিলে। তেতিয়া বাঁহেদি ঠেলি দিয়া গ'ল, নাৰিকল দুটা ফচি থাকিলে। এই নাৰিকল দুটা পাৰিবলৈ চেষ্টা কৰি আছোঁ এতিয়া। এইটো ছিঙিছে অলৰেডি, কিন্তু ফচি আছে। পৰিলে। আপোনালোকে চাই আছে, কালি ৰাতি আহিছিলে কাৰণে আপোনালোকে দেখা পোৱা নাছিলে। বালিৰ মাজত নদী দেখিছে, নদীৰ বালিৰ মাজত কিবা ইয়াতে পাৰি দিছে যাতে গাড়ীবোৰ ভালকৈ যাব পাৰে। পূৰা বালি নদী। আৰু কোন জেগাটো আপোনালোকক এতিয়ালৈ কোৱা নাই, মই কৈ আছোঁ আপোনাক অলপ পিছত। আপোনালোকক জেগাটো ক'ত আহিছিলোঁ মই, পূৰা এডভেঞ্চাৰ আপোনালোকৰ কাৰণে। বেলেগ ক'তো যাবই নালাগে আপোনালোকে। চাইছেনে নাই? বাৰিষা দিনত এইবোৰ পূৰা বুৰ যায়। আপুনি দেখে কিমান পানী হয় বাৰিষা দিনত, এতিয়া কিমান তললৈ গৈছে। ব্ৰিজখনত উঠিলোঁ, কিমান ৰিস্ক হয় এইবোৰ, কিন্তু ভালো লাগে এনেকুৱা এটা অলপ থ্ৰিলিং আহে দিয়কচোন। কালি ৰাতি এই ব্ৰিজ দি পাৰ হৈ গৈছিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চাইছে গম পাইছে আপোনালোকে। চব্জি বজাৰ কৰি আছে, দেখিছে আজি বজাৰ হয় নে কি হয় গম নাপাওঁ। তো বাটতে পালোঁ, তো বজাৰ কৰি আছোঁ এতিয়া। ফিটনেছ লাভাৰবোৰৰ কাৰণে ভাল বস্তু ব্ৰকলি, ময়ো ল'লোঁ অলপ।
কিমান ডাঙৰ বৰালি আপোনালোকে দেখা পাইছে, ব্ৰহ্মপুত্ৰ হয়। চব্জি বজাৰৰ লগত অলপ মাছৰ বজাৰতো সোমাই গ'লোঁ, কিবা ভাল মাছ পাওঁ নেকি ঘৰলৈ লৈ যাবলৈ। ইয়াতে মাছৰ দাম গুৱাহাটীতকৈ বেছি, তাকো ভাল মাছ যদি পাওঁ অলপ লৈ যাওঁ। কোনোবা জানে যিটো আৰি মাছ হয়? এই আৰি মাছটোকে ল'লোঁ। আৰি মাছ বা বৰালি মাছ বইল খাবলৈ বহুত ভাল হয়, লোকেল নদীৰ মাছটো, আৰু মই বইল খাম এইটো লৈ যায়। মাছ কিনি থাকোঁতে মই এইটো দেখা পালোঁ। আপোনালোকে ভাবি আছে এইটো কি হৈ আছে ইয়াতে? এইটো মাছৰ অকশ্যন হৈ আছে। যোনে বেছি দাম দিব, যিটো বেছি বলি লগাব, সিয়ে এই মাছখিনি পাব। মেক্সিমাম বেপাৰীবোৰে মাছবোৰে লয়, কিন্তু চাই কিনে বহুত ইণ্টাৰেষ্টিং লাগে। মুভিবোৰত চাওঁ যে অকশ্যন হয়, এটা মাছৰ অকশ্যন হৈ আছে, নিলামী হৈ আছে। উইনাৰ উইনাৰ চিকেন ডিনাৰ। ফাইনেলি এই মানুহজন বলিটো জিকিলে। এতিয়া আবেলি হ'বই আৰু, ছানছেট হৈ আছে, দেখিবলৈও ধুনীয়া লাগি আছে। আৰু এতিয়া আপোনালোকক কৈ আছোঁ মই ক'ত আহিছিলোঁ। আমি যোৱাকালি আহিছিলোঁ, ৰাতি আহিলোঁ। ৰাতি মই ভিডিঅ' কৰা নহ'ল আৰু, বিয়া এটা আছিল আমাৰ, তো আহিলোঁ। এতিয়া চাই আছোঁ। এতিয়া ঘৰ গৈ আছোঁ, গুৱাহাটী গৈ আছোঁ। ইয়াৰ পৰা বেছি টাইম নালাগে, আপোনাৰ 1.5-2 ঘণ্টা লাগে যদি আমি ক'তো নৰখোঁ। তো আপোনালোক দেখা পাইছে, আপোনাক কালিৰ পৰা কোৱা হোৱা নাছিলে আমি মানে ক'ত আহিছিলোঁ। তো আমি আহিছিলোঁ যোৱাকালিয়ে নগৰবেৰাটো মেইনলি কামৰূপতে পৰে, কামৰূপ জিলাতে পৰে, কামৰূপ মেট্ৰত নপৰে খালি। তো এতিয়া গুৱাহাটী গৈ আছোঁ আৰু বহুত বজাৰ কৰিলোঁ, আৰু বজাৰত সোমালে ইমান বস্তুবোৰ দেখি ভালে লাগি যায়। মাছ চাছ ল'লোঁ অলপ গুৱাহাটীৰ কাৰণে, লোকেল মাছ, অলপ শাক বজাৰ, চব্জি বজাৰ কৰিলোঁ। এতিয়া যাওঁ। দেখিবলৈ কি ধুনীয়া দেখা পাইছে আপোনালোকে। আপোনাৰ সন্মুখত দেখা পাহাৰবোৰ মেক্সিমাম গোৱালপাৰাত পৰে, গোৱালপাৰা জিলাত পৰি যায়। আবেলি হ'ল, এতিয়া এন্ধাৰ হ'ব আৰু গৈ আছোঁ। এই জেগাটো বহুত বেছি ভাল লাগে আবেলি টাইমটো, স্পেচিয়েলি বাৰিষা দিনত এনেকুৱা লাগে আপুনি সাগৰৰ মাজেদি গৈ আছে, কাৰণ দুইফালে পানী থাকে পূৰা, আৰু মাজত ৰাস্তাটো থাকে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। টাটা।